ফ্লাইটেৰে যাত্ৰা কৰোঁতে উৰাজাহাজেৰে যাত্ৰা কৰোঁতে আমাক এয়াৰ হোষ্টেছ সকলে যেনেকৈ কয় যে অক্সিজেন মাস্কটো প্ৰথমে নিজেই ল'ব লাগিব, তাৰ পিছতহে অন্য কাৰোবাক সহায় কৰিবলৈ লাগে। ঠিক তেনেকৈ প্ৰথমে তোমালোকে নিজৰ জীৱনটো সুন্দৰকৈ গঢ়ি তুলিব লাগিব। অক্সিজেন মাস্কটো নিজেই লৈ ল'ব লাগিব, তাৰ পিছত চিন্তা কৰিব লাগিব যে তোমালোকে অন্য কাৰোবাক কেনেকৈ সহায় কৰিব পাৰা, কি দি যাব পাৰা। তোমালোকে হয়তো শুনিছা এই কিতাপখনৰ কথা, হু উইল ক্ৰাই ৱেন আই ডাই। আৰু বৰ তাৎপৰ্যকৰ কথা এই কিতাপখনত লিখা হৈছে যে আমি এই পৃথিৱীখনত অনবৰতে কি লভিব পাৰোঁ, কি পাওঁ সেই কথা চিন্তা কৰি থাকোঁ, কিন্তু এই সমাজখনে, এই পৃথিৱীখনে সেইসকল লোককহে মনত ৰাখে যিসকলে কেৱল লোৱাৰ কথা চিন্তা নকৰি কি দি যাব পাৰোঁ সেই কথাও সিমানেই গভীৰভাৱে চিন্তা কৰে। মই গভীৰভাৱে এই কথা উপলব্ধি কৰোঁ তোমালোকৰ সপোনবোৰ দেখি যে আগলৈকে তোমালোকে নিজৰ সপোনবিলাকৰ পম খেদি যেতিয়া যাত্ৰা কৰিবা, তোমালোকে এজন সফল ব্যক্তি হিচাপে যেতিয়া তোমালোকৰ কেৰিয়াৰত প্ৰতিষ্ঠা লাভ কৰিবা, ঠিক সেই সময়তে তোমালোকে পুনৰ ঘূৰি চাবা যে এই সমাজখনক তোমালোকে কি দি থৈ যাব পাৰা। তেতিয়াহে তোমালোকে উপলব্ধি কৰিবা প্ৰাপ্তি। আমি যেতিয়া কনজিউমাৰ এজন হৈ থাকোঁ, অনবৰতে কি পাওঁ, কি লভিব পাৰোঁ সেই মানসিকতাত থাকোঁ, আমাৰ ভাল লাগে সঁচা কথা, কিন্তু আমি প্ৰাপ্তি তেতিয়াহে লাভ কৰোঁ যেতিয়া আমি কিবা এটা কৰা কামৰ কাৰণে অন্য এজনৰ জীৱনত আলোক বা এটা নতুন সূৰ্য উদয় হয়। ঠিক তেনেকুৱা এক ধুনীয়া আৰু উজ্জ্বল সূৰ্য হিচাপে তোমালোকে সমাজখনত জিলিকি থাকিবা বুলি মই আশা কৰিছোঁ। আৰু তোমালোকৰ সেই যি সৰু সৰু সপোন, সেই ডাঙৰ ডাঙৰ সপোন, সেই সপোনবিলাক যিখিনি আজিৰ দিনত তোমালোকে হয়তো খোলা চকুৰে বা তোমালোকে নিদ্ৰা অৱস্থাটো দেখিছা, সেই প্ৰত্যেকটো সপোন তোমালোকে দিঠকত পৰিণত কৰিবৰ কাৰণে তোমালোকে হয়তো ইতিমধ্যে জানা কিমান তোমালোকে কষ্ট কৰিব লাগিব, কিমান এই যিটো প্ৰতিযোগিতামূলক আজিৰ দিনত আমি উপস্থিত হৈছোঁহি প্ৰত্যেকটো দিশতে কিমান বেছি প্ৰতিযোগিতা। আৰু ডাৰউইনে ইতিমধ্যে কৈ থৈ গৈছে, আমি সকলোৱে জানো যে এই পৃথিৱীত সেইসকল মানুহৰে ঠাইত স্থান থাকিব যি ছাৰ্ভাইভ কৰিবলৈ সংগ্ৰাম কৰিব, যি ইয়াত এই পৃথিৱীখনত জীয়াই থাকিবলৈ সংগ্ৰাম কৰিব। আৰু ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট এই দৰ্শনটো তোমালোকে নিজৰ জীৱনত ভালদৰে উপলব্ধি কৰি চিন্তা কৰি তোমালোকে কষ্ট কৰিবলৈ ভয় কৰিব নালাগিব। আৰু মই নিশ্চিত যিহেতু তোমালোক গোৰ্খা সম্প্ৰদায়ৰ এক উজ্জ্বল ভৱিষ্যত তোমালোকে নিজৰ সন্মুখত ৰাখা, তোমালোকে হয়তো ইতিমধ্যে উপলব্ধি কৰিব পাৰিছা কিমান বেছি কষ্ট কৰিব পৰা গুণ ইতিমধ্যে ভগৱানে তোমাক দি পঠিয়াইছে। সেই গুণটো হয়তো সকলোৰে নাথাকে, সেই গুণটো লাভ কৰাৰ কাৰণেই তোমালোক সৌভাগ্যশালী, তাৰ বাবেও তোমালোক কৃতজ্ঞ হ'ব লাগিব, তাৰ বাবেও তোমালোকে এই জাতিটোক ধন্যবাদ জ্ঞাপন কৰিব লাগিব, তাৰ বাবেও তোমালোকে চিন্তা কৰিব লাগিব তোমালোকৰ জন্মদাত্ৰী পিতা মাতা যিসকলে তোমালোকক যি আশাৰে ইমানখিনিলৈকে আগবঢ়াই আনিছে, তেওঁলোকৰ কাৰণে তোমালোকে অনাগত দিনত কি কৰি থৈ যাব পাৰা। আৰু এইখিনি সময় যিখিনি এতিয়া হয়তো এই সভাত তোমালোক যিসকলে মেট্ৰিকত ভাল ৰিজাল্ট কৰিছে বা হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিছে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিব। আৰু তোমালোকৰ এই অনাগত 5টা বছৰ বা 3টা বছৰে তোমালোকৰ আহিবলগীয়া 30টা বছৰ বা 50টা বছৰ নিৰ্ধাৰণ কৰিব। আৰু সেইবাবে তোমালোকৰ এইখিনি সময় ইমান বেছি গুৰুত্বপূৰ্ণ।